ইয়াৰ অঞ্চলৰ লগতে আমাৰ কোকৰাঝাৰ অঞ্চলৰো বিভিন্ন অভাৱ অভিযোগ আৰু সমস্যা সন্দৰ্ভত আমাৰ ইয়াতে বিশিষ্ট ব্যক্তিসকলক লৈ পেলাই তেওঁলোকৰ পৰা মই দিহা পৰামৰ্শ গ্ৰহণ কৰিলোঁ আৰু সেই দিহা পৰামৰ্শৰ আধাৰতে আগন্তুক দিনত আমি কাম কৰিম বুলি সিদ্ধান্ত লৈছোঁ আৰু মাজে মাজে আমি তেওঁলোকৰ লগত পুনৰ বহিম বুলি। কাৰণ কিয় আজি ইয়াতে শিক্ষা বিভাগৰে হওক বা কৃষি বিভাগৰে হওক বিভিন্ন ছেক্টৰৰ ব্যক্তি আছিলে। গতিকে সেই ব্যক্তিসকলৰ লগত আমি এটা মত বিনিময় কৰিছোঁ ফৰ দ্য বেটাৰ ডেভেলপমেণ্ট অফ দ্য বিটিআৰ এণ্ড পাৰ্টিকুলাৰলি ফৰ দ্য কোকৰাঝাৰ। চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ স্কিম সেইটো হৈছে জল জীৱন মিছন আৰু সেই জল জীৱন মিছনৰ কাম যিহেতু আমাৰ এই বিটিআৰ অঞ্চলতো 4খন জিলাত হৈ আছে আৰু সেইটোৰ কাৰণে আজি আমি ইয়াতে 4খন জিলাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ লগত আমাৰ মাননীয় চিফৰ উপস্থিতিত প্ৰমোদ বড়ো ডাঙৰীয়াৰ উপস্থিতিত আমাৰ পাব্লিক হেল্থৰ এডিশ্যনেল চিফ বিটিআৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আমাৰ পাব্লিক হেল্থৰ পাব্লিক হেল্থৰ চিফ ইঞ্জিনিয়াৰ আৰু সমূহ জিলাৰ চিফ আমাৰ যি এক্সিকিউটিভ ইঞ্জিনিয়াৰসকলক লৈ পেলাই তেওঁলোক ৰিভিউ ল'লোঁ। যিহেতু আমি বাক্সা জিলা আৰু ওদালগুৰি জিলা এক্ৰিডিটেড যিহেতু এছপিৰেশ্যন ডিষ্ট্ৰিক্ট, গতিকে জল জীৱন মিছনৰ আমি কাম সম্পূৰ্ণ কৰিব লাগিব। সেই দুখন জিলাত আমি 22ৰ টাৰ্গেট আছে, বাকী সম্পূৰ্ণ অসমৰ কাৰণে 24 চনৰ টাৰ্গেট আছে। গতিকে আমি এতিয়া ৰিভাৰ্চ কৰিম যে আমাৰ যেতিয়া টাৰ্গেট শেষ হ'ব 24 চনৰ লৈ আমি নৰখি পেলাই আগতে যেতিয়া আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু এনেকুৱা ৰিভিউ প্ৰতি মাহতে আমি অনুষ্ঠিত কৰিম। পৰৱৰ্তী সময়ত আমি হয়তো বাক্সা জিলা আৰু নহয়তো ওদালগুৰি জিলাত কৰিম যাতে আমাৰ এটা ৱৰ্ক কালচাৰ যাতে গঢ়ি উঠে। আমাৰ ডিপাৰ্টমেণ্টৰ লগত বিটিআৰৰ লগত অসম চৰকাৰৰ লগত এটা ভাল কোঅৰ্ডিনেশ্যন যে থাকে তাৰ কাৰণে প্ৰতি মাহত আমি ৰিভিউ কৰাৰ লগতে প্ৰতি মাহৰ শেষৰ তাৰিখে আমি ইনগ্ৰেশ্যন প্ৰগ্ৰাম ৰাখিছোঁ। গতিকে অহা 31 জুলাই তাৰিখে আমাৰ মাননীয় চিফ এক্সিকিউটিভ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰৰ যিমানখিনি স্কিম সেইদিনাখন নতুনকৈ পানী যোগান ধৰা হ'ব সেই সম্পূৰ্ণ স্কিম তেখেতে 31 তাৰিখে তেওঁ উদ্বোধন কৰিব চেণ্ট্ৰেলি বিটিআৰৰ আৰু বাকী MLA MCLA সকলো নিজৰ সমষ্টিত কৰিব। আৰু ঠিক তেনেকৈ আমি অসমৰ ক্ষেত্ৰতো আমি এইটো সিদ্ধান্ত আমাৰ সমগ্ৰ অসমৰ টাৰ্গেট আছিলে 90,000 টাৰ্গেট আছিলে, কিন্তু আমি বহু সৌভাগ্যৱান যে আমি প্ৰায় 1,25,000তকৈ অধিক মানুহৰ ঘৰত আমি 31 তাৰিখে জুলাই তাৰিখে আমি পানী দিবলৈ সক্ষম হ'ম, যিটো নেকি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মই অসমৰ স্কিমবিলাক উদ্বোধন কৰিব আৰু বিটিআৰৰ স্কিমবোৰ উদ্বোধন কৰিব আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই। নিৰ্বাচন সমাগত আৰু যিহেতু আমাৰ বিটিআৰৰ দুটাকৈ সমষ্টি আছে, এটা গোসাইগাঁও সমষ্টি, এটা আছে আমাৰ তামোলপুৰ সমষ্টি। গতিকে মই যোৱাকালি যিহেতু আহি পেলাই চৰকাৰী কামত আজি আছিলোঁ, অহাকালি চৰকাৰী কামত থাকিম আৰু এইখিনি সময়তে আমাৰ UPPL দলৰ কাৰ্যকৰ্তাসকলৰ লগত আৰু ইয়াৰ পৰা গৈ পেলাই মই BJPৰ কাৰ্যকৰ্তাসকলৰ লগত গৈ পেলাই মই আলাপ কৰিম যাতে আগন্তুক দিনত আমি গোসাইগাঁও সমষ্টিটো আৰু তামোলপুৰ সমষ্টিটো নিশ্চিতভাৱে যাতে আমি মৃত্যুজতে জয়লাভ কৰিব পাৰোঁ তাৰ কাৰণে কিছু এওঁলোকক দিহা পৰামৰ্শ দিলোঁ আৰু এতিয়া BJPৰ কাৰ্যালয়ত গৈ পেলাই তেওঁলোককো দিহা পৰামৰ্শ মই দিম। এতিয়া আমাৰ যিহেতু মৃত্যুজত আমি কৰি আছোঁ, গতিকে আমাৰ সংগঠনৰ ক্ষেত্ৰত আমি BJPও সংগঠন আগবঢ়াই লৈ যাম, UPPLও আগবঢ়াই লৈ যাব। UPPLে যিমান সংগঠন কৰিব BJPৰ ভাল হ'ব, BJPয়ে যিমান সংগঠন কৰিব UPPLৰ ভাল হ'ব। নাই এটা ভাগ কৰিব নেকি UPPL এটা আৰু BJP এটা? মৃত্যুজতো থাকিব মৃত্যু